মই যে গাইছিলোঁ গছৰে ডালতে পৰিছে জিগা মই এনে দুখ এটা দি দিছোঁ গছৰ ডালত জিয়া পৰিছে কেকেচা কিয় দুখ লাগিছে সঁচাকৈ যেতিয়া নিজে বিয়া পাতিছোঁ মানে নিজৰজনীৰ কথা কৈছোঁ যেতিয়া দুৱাৰ ধৰি উলিয়াই দিছে দুখ এটা লাগে আকৌ সঁচাকৈ ল'ৰা মানুহবোৰে যিবোৰ দৰা হৈ আছে সিহঁতেহে বুজি পাব কান্দিবও নোৱাৰি লাজ লাগে ন মতা মানুহ কিন্তু দুখ লাগে ছোৱালীজনী উলিয়াই দিয়ে মাক বাপেকক ধৰি ধৰি কান্দে যে তই বোলে বিয়া পাতিলেহে বুজিবি কথাটো ক মই এইবিলাক দুখৰ কাৰণে বিয়া পতা নাই মই লোকৰ দুখ মানে চাই থাকিব নোৱাৰোঁ দেই মানে ছোৱালীজনীয়ে দুখ পোৱাতকৈ নানোৱেই নাচাওঁৱেই তোৰ হৈ বেলেগক পাতিবলৈ দে গা গাওঁ দেই গছৰে ডালতে পৰিছে জিঙা আমাৰে কেকেচাৰৰ ছেকেণ্ড টাইম বিয়া দৰাকে কইনাকে মাহালধি খানে কিনো বিয়া এখন আনাকে আনে কলয়ে তলতে ধৰিব ছাতি আমাৰ শিৱসাগৰ দেই কলৰে তলতে ধৰিব ছাতি আমাৰ শিৱসাগৰ কমচে কম ছজনে নাপালে মাংস বাতি আধা চৰিয়া মাংস বিচনাৰ তলত মানুহ যোৱা পাছতহে পৰিছে মনত মানুহ যোৱাৰ পাছতহে পৰিলে মনত ই মানে ডাঙৰখিনিৰ কাৰণেতো এনেধৰণৰ মনোৰঞ্জনমূলক কথা কোৱা হয় কিন্তু সৰু ল'ৰা ছোৱালীৰ কাৰণেও তাক যিহেতু সৰু ল'ৰা ছোৱালীখিনিয়ে ভাল পায় সৰু ল'ৰা ছোৱালীৰ কাৰণেও সি কিবা কিবি আনিছে এবাৰ দেখুৱাই দিব বিক্ৰম দা যাদু কেনেকুৱা পালে বিক্ৰম দাই কৈছে নে মোক বস্তু দুটা দি থৈ গৈছে বুলি অঁ বস্তুকেইটা তই দেখুৱাই দে নাই সদায় এনেকৈ বিচাৰোঁ সদায় এনেকৈ হাঁহি ফূৰ্তিকৈ থাকক ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা আমাৰো এইটোৱে প্ৰাৰ্থনা যে আপোনালোক সকলোৰে মংগল হওক খালি আৰম্ভটো মোৰ পৰা হওক সকলো ভালে থাকক সেইটোৱে কামনা কৰিলোঁ সদায় মা দেউতাৰ কথা শুনিব লাগে যাক ক'ব পাৰোঁ মোৰ বয়সতকৈ তলৰখিনিক কৈছোঁ মা দেউতাৰ কথা শুনিব লাগে যিমান পাৰি কামত ব্যস্ত থাকিব লাগে বেলেগ নিগেটিভ চিন্তা যাতে নাহে সেইটো মন কৰিব লাগে মই এনেকৈ কৈছোঁ যদি মোৰ ঘৰৰ খুৰাৰ ল'ৰা এটাৰ মানে এনেকুৱা হৈছে তাৰ কাৰণে ঘৰখনত শান্তি নাইকিয়া হৈছে এইবোৰ বেয়া বস্তু মুখত দিছে সি চিগাৰেট খাবলৈ লৈছে ইমান বুজাইছোঁ যে এইবিলাক নাখাবা এইবোৰ হাৰ্ট দুৰ্বল কৰে সি কথাটো বুজি নাপায় খুৰীক ক'লোঁ বোলে এটা কাম কৰক তাক যোগাসনৰ স্কুলত দি দিয়ক মোৰ কথা মানেও এতিয়া যিহেতু মই মানে জগত এখন দেখিছোঁ সমাজ এখন আৰু খুৰীয়ে দি দিলে যোগাসনত এতিয়া মই বিহু সময়ত ঘৰলৈ আহোঁতে তাক লগ পাই সুধিলোঁ বোলো বাবু এই যোগাসনত গৈ আছানে বোলে গৈ আছোঁ মই বোলো চিগাৰেট মোক কৈছে ই কে দাদা আগতে হাতেহে খাইছিলোঁ যোগাসন কৰাৰ পৰা এতিয়া ভৰিও খাব পৰা আজিকালি ল'ৰা ছোৱালী কি ক'বা মাজতে এজনে চাহপাত বেছি আছে অনুষ্ঠান বেছি দীঘল নকৰোঁ এইফালেও প্ৰায় মানে সময় হৈছে যাদুটো চাই লওঁ সৰু ল'ৰা ছোৱালীখিনিয়ে তাৰপিছত আকৌ ক'ম মানে মোৰ যে এখন গাল এইখন জানো গাল আপোনালোকে কওক এইখন সৰু সুৰা এটা ডবা আৰু এই ডবা কোনে বজায় কেকে ছাৰে যাৰ লগতে নালাগক আহি পেলাই মোকে বজায় নবজায় এতিয়াৰ পৰা মোক যে মণিবই যে বান্ধি থয় গছত এতিয়াতো বান্ধিব নোৱাৰে এইডাল এই গাঁঠি দিব আচলতে যাদু দেখুৱালে মিউজিক এটা বাজি থাকিলে ভাল লাগে অঁ এতিয়া বাৰু হ'ব আমি গুণগুণাই থাকিম বাৰু চাব দেই আপোনালোকে হাত তালি মাৰিব হাত তালি নহয় যেতিয়া মানে যাদু মই এনেকৈ দিম ইংগিত দিম হাত তালি মাৰিব দেই আপোনালোকক খুৱাই বোৱাই ৰাখিছে সি ইংগিত দিলে আপোনাক মন্ত্ৰটো মাৰিব লাগিব নহয়। ৰাখ যদি তই ৰাখ, দিয় যদি মোক দে, লওঁহে আকৌ লৈ যাওঁ কিয়?
जादव जिन माधव जिन आशा जिन फुचुजा जिन मोहन जिन श्या जिन बेहबाई जिन आप पुजी ह বিষ্ট হ অতিডাল লাঠি হৈ প সৰু ল'ৰা ছোৱালীৰ কাৰণে নে ডাঙৰ কাৰণে নহয় আৰু সিহঁতে ভাল পায় ন টিলিকেটা মাৰি দিয়ক নহয় নহয় সৰু ল'ৰা ছোৱালীখিনিয়ে চাপৰি বজাইছে সিহঁতৰনো কিমান যোৰহাটখনত বঢ়িয়া বঢ়িয়া কেনে ভাল লাগিছেনে না ডাঙৰখিনি সোধা নাই সৰুখিনি মাতটো শুনো ভাল লাগিছেনে তোমালোকৰ কাৰণে মোহন দাই লৈ আহিছা ইমান চানা খাই নাথাকিবা গেছ হ'ব মোক মানে এই সৰু ল'ৰা ছোৱালী মোক ইমান ভাল পায় সিহঁতে নেজানে নহয় তোৰ কিমান বয়স হৈছে সময়ত বিয়া পতা হ'লে মোৰ নিচিনা ল'ৰা ছোৱালী বাপে গলি এটা মোক মানে ছাৰ ইমান ভাল পায় মানে দেউতাকে লৈ আহিছে মাকে লৈ আহিছে আহি পেলাই কৈছে মোৰ ছোৱালীজনীয়ে আপোনাক ইমান ভাল পায় কয় মাইনা কৈ দিয়া তাই কৈছে কোননো তেতিয়া মোৰ অৱস্থাটো কি হ'ব ভাবকচোন হয়নে আপোনালোকেতো মৰম কৰে কয় বোলে এনেকৈ হেৰি এই আপোনাক বিৰাট ভাল পায় দেই মোৰ ছোৱালীজনীয়ে বিৰাট ভাল পায় আপোনাক মানে আপুনি নহ'লে আপুনি মোবাইলত নোলালে টিভিত নোলালে একে নাচায় নাখায় কিন্তু এই এবছৰৰ পৰা চাবলৈ দিয়া নাই আৰু কিয় কৈছে মোৰ ছোৱালীজনী মানে বেয়া নাপাব আপোনাৰ প্ৰভাৱ পৰিছে খাইছে নাখাইছে এনেকৈ কথা কয় তেতিয়া মই কি বুলি ক'ম ধন্যবাদ বুলি ক'ম নে আজিৰ পৰা নকওঁ বুলি ক'ম এতিয়া মইতো এনেকৈ কথা কৈ থাকিলে ভাল লাগে জানো এনেকৈ কথা কৈ থাকিলে মোৰতো ভালকৈ কথা ক'বলৈ মন যায় কেকেচাই ইমান ধুনীয়াকৈ ভাষণ আৰম্ভ কৰে শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী সকলোকে বিহুৰ লগ যাছিলোঁ এনেকৈ ক'লে ভাল নালাগে মই এতিয়া চাব দেই প্ৰমাণটো চাব মই এতিয়া ক'লোঁ শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী সকলোকে ৰঙালী বিহুৰ লগ যাছিলোঁ কাৰো একো মাত বোল নাই এতিয়া চাব দিদি ৰঙালী বিহুৰ লগ যাছিলোঁ মানে এনেকুৱা এটা অলগদ্ধ কেৰেক্টাৰ কৰিলোঁ মইতো কৰিলোঁ আপোনালোকে ছাপোৰ্ট কৰিলে মানে আপোনালোকে মোক ধ্বংস কৰিলে কোনো পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক এলো হোৱাটো বিচাৰে নেকি কওকচোন চবেইতো স্মাৰ্ট হোৱাটোৱে বিচাৰে অসমত চাগে এটাই মানে স্মাৰ্ট ল'ৰা আছে যাক স্মাৰ্ট হ'লে ভাল নালাগে অলগদ্ধ হ'লেহে ভাল লাগে আৰু সেইটোৱে হ'লোঁ মই কেকেচাই আগতে কৈছে মানে কোনোবা গিৰিয়েক যে আহে কেকেচাক বা মোক আহি কয় মানে মোৰ মানুহজনী ইমান বেহবাই চাই ভাল পায় ইমান বেহবাই চাই ভাল পায় একদম পাগল হৈ থাকে খালি চাবলৈ দিয়া নাই আৰু কিয় তাই মানে এতিয়া সন্তান সম্ভৱা হয় হ'ব পাৰে প্ৰেগনেণ্ট হয় কিয় চাবলৈ নিদিয়ে নহয় আপোনাৰতো ঠিকে আছে যদি মোহনৰ প্ৰভাৱ পৰি যায় আহাজনে যদি আহি পেলাই তাৰপিছত মই কি কৰিম কওকচোন এতিয়া মই এনেকৈ খোজকাঢ়োঁ ভাল লাগেনে এতিয়া প্ৰমাণ চাব মই এনেকৈ খোজকাঢ়িছোঁ আপোনালোকে মাত বোল নাই হয়নে খোজকাঢ়েই এনেকৈ খোজকাঢ়িলে একো নাই এতিয়া চাব এতিয়া ধ্বংস কোনে কৰিলে যিসকলে মোক কমপ্লেইন কৰে মোৰ ল'ৰা ছোৱালীটো তুমি ধ্বংস কৰিলে সেইসকলক সুধিছোঁ মোক ধ্বংস কোনে কৰিছে মই যদি আপোনালোকৰ ল'ৰা ছোৱালী ধ্বংস কৰিছোঁ মোক কোনে ধ্বংস কৰিছে মই যদি এনেকৈ দৌৰোঁ একো মাত ভুল নাই যদি এনেকৈ মোক কোনে ধ্বংস কৰিছে মই চাইছোঁ অথনিৰ পৰা আহোঁতে আইতা এজনী মাজতে বহি লৈ কেকেচা আহোঁতে এনেকৈ আছে মই আহোঁতে মানুহে ইমান চিঞৰিছে তেতিয়া আইতাই বৰমাই কেকেচাই কথা ক'বলৈ পোৱা নাই তেতিয়াও দিছে বোলে আইতাই শুনে নে নুশুনে ইমান শলাগিছে কথা এটা কৈ শেষ হোৱাৰ পিছতহে শলাগে মানুহে এনেকৈ হয় বা নহয় এতিয়া গম পাইছোঁ আইতাই শলাগি থাকে না আইতা টোপনি গ'ল বোলো আইতা সন্মুখতে খুটাটো আছে টোপনিতে খটককৈ মাৰিব চাব আকৌ আৰু এটা মই সৰু ল'ৰা ছোৱালীৰ কাৰণে আনিছোঁ দেখাই দিওঁ নেকি এজনে মানে চাহপাত বেচিছে সি ৰেডি হয় মানে মই কথাটো কওঁ অনুষ্ঠান সামৰিছোঁ এইফালেও ৰেডি হৈছে এজনে মানে চাহপাত বেছি আছে বেচোঁতে মানে সি অলপ এডভাৰটাইজ কৰি আছে এয়া চাহপাত লৈ যাওক খাই ভাল পাব লৈ যাওক এয়া চাহপাত জুবিন গাৰ্গে খাইছে এয়া চাহপাত ৰবি শৰ্মাই খাইছে এয়া চাহপাত বৰ্ষাৰাণী বিষয়াই খাইছে লৈ যাওক মানুহ হেতাৰ পৰা লাগি গ'ল ন মানুহখিনিকতো আৰ্টিষ্টখিনিক মৰম কৰে হুৰে গোটেই চাহপাত সোপা
কিনি পেলালে অলপ পিছত 2 ঘণ্টামানৰ পিছত গোটেই মানুহবোৰ ফ্ৰী আহি চাহপাতগাল দোকানত দলিয়াই দিছেনে বোলে কি ফাল্টু আমি কৰিবলৈ আহিছে চাহপাত জুবিন গাৰ্গে খোৱা বৰষাৰণীয়ে খোৱা বুলি মিছাকৈ বেচিলে চাহপাত খোপা খাইছোঁ দেখোন একো খা সোৱাদে নাই দোকানীয়ে উল্টাই কৈছে মইতো সেইটোকে কৈ আছোঁ জুবিনে খোৱা বৰষাৰণীয়ে খোৱা এটাই খোৱা চাহপাত খোপাত ক'ত সোৱাদ পাব আপোনালোকে হেল্ল' আপোনালোকে যে দেখিছে আমাৰ সৰু সৰু ল'ৰা ছোৱালীখিনি আছানে মোৰ বয়স এতিয়া টোপনি নধৰে কিতাপ উলিয়াই দিয়কচোন মই নহয় মোৰ বয়সৰ ল'ৰা ছোৱালীখিনি থিয় হৈ দিছে দেখিছা সকলোৰে কাৰণে আনিছোঁ দেই সেইখিনি ল'ৰা ছোৱালীৰ কাৰণে ইহঁতৰ বয়সৰ ইয়াৰ বয়সৰ ল'ৰা ছোৱালীখিনি থিয় হৈ দিলেও মোৰ মণি নিচিনাই লাগে ছাৰ মৰম এটা সোমাই আছে যে মোৰ তাতকৈ ডাঙৰ কথা মোৰ বয়স বুলি ক'লে বৰ্তায়ো হাত দাঙিছে যে এইটো আপোনালোকে দেখিছেনে ইয়াৰ ভিতৰত একো নাই দেখিছেনে দেখুৱাই দে মোৰ হাতটো দেখি আছেনে যাদুকৰ এইটো নফচিলেই হ'ল আৰু নহয় এতিয়া কেকেচাই যে মোক গাখীৰ যে পাৰ কৰিব নিদিয়ে এই পইচাই যে হিচাপ পত্ৰৰ কাৰণেহে আমাৰ মাজত ভাগ হৈছে দে চোৰ কৰা পইচা নিদিয়ে সেইকাৰণে বিক্ৰম দাই দি গৈছে মই ইয়াত মানে শিৱসাগৰত যিমান ল'ৰা ছোৱালী আছে চবকে মই দিব পাৰিম চাব আকৌ এবাৰ চাই লওক যদি বিশ্বাস কৰা নাই চা মোক দেখুৱা নাই হাতটো সোমাই চাওক নাই মইতো বাৰু থাকিলেও নায়ে ক'ম তই নিজেও চাই ল নাই কি ঘুমুটিয়াই আছে হা ঐ তই এনেকৈ যাদু জানো যদি মোৰ মণি কোষ কৰি দেও ৱা এই কোন দুটা সেয়া কোন দুটাই বজাইছে মাকে চাগে খুচি দিছে বজালে চব সৰু ল'ৰা ছোৱালীয়ে বজোৱা আৰু নবজালে অকলে নবজাব নহ'লে চাধা মৰা নিচিনা লাগে ডাঙৰখিনি আৰু ওলাব না মণিজনীক লৈ সেইটোৱে দুখ তাইক মই কলিতে ছিঙিলোঁ এইবাৰ মাক বাপেকখিনিয়ে বজাই দিয়ক সৰু ল'ৰা ছোৱালীক ভৰসা নাই থেংক ইউ আৰু ওলাব নেকি বাহ ক'ৰবাত 500 টকা এখন ওলাই নেকি ছাৰ এই দামগে বলক হে কিয় হাত থাপৰি এটা নাই বাদ দে ক'লে আৰু এটা আৰু এইটোতো হাত চাপৰি আহি যাবচোন আৰু এখন হাত আপোনালোকে এনেকৈ দিয়ক